মা এইটো চোৱা এইটো দাদাক গুলাই দিম কি হলে আকৌ দেখোন পাবজি খেলে আছা কাম বিচাৰি যা বোলে দেখোন হা বই ল কাম বিচাৰি যা কাৰণে মই আজি বাচনখিনি ধুই দিলো থুইছা যাও ৰ কাম বিচাৰি যাম ৰ মানে শুনচোন মা মই কামত যাম দে বিচাৰি থাকবা দে মাৰ লগত হা যা বিচাৰি যাওঁ ৰ ক'ৰবাত পালি পাম নাপলি নাই আৰু যা বিচাৰি যা গাড়ী নানো দে মই খোজকাঢ়ি যাম Yeah, bring you home. Yeah, come on. 그랬던 나를 와바뀌게 한 건 너. 나를 거울 앞에서 세상이게 만들어. কোনখন লাগা নাই দেখোন ভাড়া মাৰিব যোৱা নাই ভাড়া মাৰিব যোৱা নাই ভাড়া নামরা দোষ দেখতে লাগে মই চিকেন ডিনাৰ পাই লৈ একবাৰ মাৰি দিলে আহি খাল্লু যা এই দেখালো বাপরে খাল্লু ভাড়া মাৰা নাই ভাড়া কি মারবে দোষ তোর দরে জীবনে ভাল কি জীৱনে এনি টাইম গেম ভাল লাগবে পারা বিয়া বারু পাতি কেনেও করা কি তয় মোর হেতুই টেনশন আরে ভাই তই কি করা মই ধরবে নছু তো করা গেমর এতুই টেনশন গেমে হেল থাকা সময় চলিও কথা আছে তোর বাপরে বাপ করে কি ভাই মোৰ টেনশন হইছে দোষ কি কবি কৰাত মই একো নকৰোঁ কিন্তু মোৰ তিৰিটোৱে চব কাম চাম কৰে আৰু তিৰি মোৰ ৰেলৱেত চাকৰি কৰে বুজা নাই সেইকাৰণে আৰু মই একো নকৰোঁ গেমে খেলি থাকোঁ কিন্তু কি কবি দোষ বহুত দুখ আছে সেইটো ফালেদি তই বহুত সুখত আছা মোৰ ঘৰত অশান্তি দোষ বহুত অশান্তি দোষ মইহে জানো দিবা পাৰে মোক গাড়ী চাড়ী চব কিনি কিন্তু কি হ'ব দোষ শান্তি নাই মই গাড়ীও কিনিছি বাপরে বাপ কি কয় তোর তে বলি দুখ গাড়ী কিনিছি সব সুবিধা দিছি তে বলি তোর দুখ কলকেতুলত ব্রাশ ফ্রি পাইছে তথাপি তোম নাটক কৰিছা দুখ বুলি থমক ঠাট্টাও রয়েছে আমি যদি একদিন স্কেন নচলাও চৰু দং দোষ খাম কি সেইটো ভাবছো দোষ বহুত অশান্তি মোৰ তই যদি শুনবাই খুজিছা তেতিয়াহ'লে শুন মোৰ কিমান কি অশান্তি চলি আছে ভাই শুন মোৰ জীৱনৰ অশান্তি আৰে ভাবিছোঁ আকৌ পাবজি খেলে আছা এনে খেলিছোঁ এৰা ঘুমাইছোঁ এক মিনিট শুন না কি হ'ল বচোন বা গানটো বন্ধ কৰি দে শুনছোঁ গাড়ী এখন লাগিছিলে মোক গাড়ী লাগে কি গাড়ী লাগে আকৌ বাইক এখন লাগে মোক নেদাকে তোকো অফিচে চফিচে থৈ পেলাব বজাৰ চজাৰ কৰিবা এনেকুৱা কিবা ভাল লাগে নেকি কচোন এনে মা বিলু মা এখন বাইক লাগে মোৰো অফিচত যাতে বহুত দেৰি হৈ যায় হয় দে সেইকাৰণেতো না ক'ত যাম জয়চোন ওলাই আছে দেখোন মই বুলিতো টিভি চাই পেলাই পাবজি খেলাৰ লগত আমি এখন বাইককে কিনি লওঁ কিনে মানে কি আজি চাই যদি চাই আহিব পাৰোঁ চাই আহোঁ আজি পিছত লৈ ল'ম তোৰো দেখোন আগৰ জমান আছে এইবছৰ হৈ যাব দেই আজিয়ে লওঁ আমি বজাৰ যাম ফুৰিব যাম ব'লা মা মাটি যাম চাওঁতে এখন বেয়া লাগা নাই কিন্তু বেয়া লাগা নাই দেখোন তোৰো ভাল হ'ব তই চল পাবা বিয়া নে যা গাকো দিলোচোন তই এদিন কিনি মোৰনো কি আছে ৰচোন মানে পছন্দ হৈছিল এতিয়া তোৰ পছন্দ তই দিবি
খেলে আৰু কি আছে তাৰ এতিয়া লগা বকছোঁ মানে আজি লগা আৰু কালি পৰহি মানে আহিবলৈ ল'ম না বস্তুটো আহি লৈ যাবা। অঁ হ'ব দিয়া এখন লৈ যাম ন অঁ ঠিক আছে দিয়া আমাৰ ভোক লাগছে তার ভোক লাগছে বলে অঁ আমি তো আইলো দিছো গাড়ীখন পছন্দ লাগছে কিন্তু মোৰ অঁ তোক মই গাড়ীখন দিলোঁ এতিয়া অঁ তই আকৌ পাবজি কৰি নাথিবি পাবজি নাথোদে কিন্তু পাবজি খেলে গেলে অভ্যাস হৈ গৈছে না সেইকাৰণে অলপ চলপ খেলিব মন যায় দেই তই আকৌ ৰাতিপুৱা মোক থৈ পেলাবি থবা যাম দে থবা যাম বাচাম জম চব কৰিম দে মইতো চাকাৰ হে বান্ধা হে মই গিৰিয়েকটোক চাকাৰৰ দৰে বনাই ভাল চাবা হয়নে মা তে তই কৰা কি ঘৰখনত কি কৰা তই কি কৰা কি কৰিম আৰু মই উপায় নাই না কাম কৰিব আছে কৰিম না কিবা এটা পাৰি কাম বিচাৰিলো তাৰপিছত ঘৰৰ কাম কৰিব নেযাওঁ নহয় দে হ'ব দে তেতিয়াহ'লে বিচাৰি যাম কাম এটা অঁ কৰিম পিছে কাম কৰাই কৰিম যা মোৰক ঘুমাই লগে যা কিবা খুৱাই পেলাই ঘুমাই অঁ লগে দে তই ভাত গীতে বনাও হা বনোৱা আছে দেখোন তেতিয়াহ'লে ৰাতিপুৱা সেই খাবি যা অঁ দে এতিয়া আৰু কে বনবা লাগে উফ বৰ জ্বালা জীৱনটোত অলপ গেমে খেলা দে মাইণ্ডটো ফ্ৰেছ কৰোঁ মেছি বাপ্পা হয় হ্যাঁ উঠ মোৰ অফিচ যাবা টাইম হ'ল উঠ ফেৰে ওলাই হয় উঠ কি আমাৰ হাল্লা কৰি আছা মোৰ অফিচ যাবা টাইম হ'ল একবাৰ কাম উঠি আকৌ মেছে ৰাতিও পাবজি খেলে গেলে দেৰিকলৈকে ঘুমলো একো কাম বন নাই ৰাতিপুৱা মাতি দিছে ধুনীয়া কাপোৰ চাপোৰ ধুলো বাপ এমন কিয় মাতি আছা মোৰ অফিচ যাবা টাইম হ'ল এতিয়া কালিও ঘুমে আছা দে যা মাইনা ক'ত মাইনাক মই লৈ আহো ৰ যা উঠ উঠছো দে ঐ মাইনাক লৈ আহ অঁ দিছো ৰ এইৰো অফিচ যাবাৰ আছে অফিচৰ পৰা খেলিয়ে ভাল হ'ব অলপ পাবজি চাবজি খেলিব লাগে মই উফ কেতিয়া হৈছিল নগাঁও দেৰি হৈছে তাই আৰু সেইকাৰণে দেৰি আছে এখনে ফোন নাছিল হেল্ল' পাবজি নেখেলা নেকি এই খেলিম ৰ মই অলপ কাম কৰি আছো মানে কিবা এই অফিচিয়েলি কিবা কাম চলি আছে ৰ তাড়াতাড়ি কৰ খেলা লাগে খেলিম দে মই মেছেজ দি দিম দে দে। দে অফিচিয়েলি কাম চলি ৰাখিব লাগিব তিৰি গ'ল আইছি এই আমা ও মাইনাক খাৱা লগাখিনি দিবি আৰু তাতে অলপমান কাপোৰ আছে সেইখিনি থুই থবি গম পাইছা হ'ব দে। ইয়াতে পাবজি খেলি নাথিবি কিন্তু পাবজি চাবজি নেখেলাই ন মই অঁ তাক খাৱা লগাখিনি দিবি হা মই এতিয়া যাওঁ অফিচ দে হ'ব দে মই মাক মই যাওঁ দেই তুমি ভালকে থাকিবা বাই বাই আৰু খোৱা লোৱাখিনি খবৰ দিবা বুজিছা বাপক বাই বাই দিছি মোৰ মাতো মা অলপ থাকা দে পাবজি খেলিম না মা মায়েৰে অফিচত গেছি এতিয়া বহি থাকা মই এতিয়া লগৰ ছোৱালীটোক ফোন কৰোঁ না মা হা নুমি নাচবা মোৰ এইটো বেটা এতিয়া পাবজি খেলিম আমি এইটো কি পিছফালে এই হয় দিয়া মই অলপ ঘুমাওঁ ৰ ঘুমাইছোঁ থাক এই ধুনীয়া এনিমি আছে মাৰ গুলো মাৰিলাকে নহয় টিভি ফোন
চলিৰ কাপোৰ ধুবা পাৰে দেচোন তাইৰ আৰু কাপোৰ ধুবা পাৰি না তাইৰো কাপোৰ ধুবা লাগে সেইদিনাখনে আনি দিছিল কাপোৰযোৰা ৰঙে গেল দে খাবা না মা খাবা ও তাইৰো ভোক লাগিছে টিভি চাম দে মাতে চাম তাৰপিছত কিবা খাম তাৰপিছত মা আহিব নহয় কি চাবা কাৰ্টুন এইটো চাবা চোৱা মা চোৱা কাপোৰকেইখন ধুলো দে এতিয়া আপিটোত কিবা অলপ খুৱাই যাওঁ তাই চাবা চা সৰু চলিৰে আজিকালি ৰাবছি টিভি চাওঁ তাৰপিছত তাইক অলপ কিবা খুৱাই দিওঁ হালত গেম পাবজি খেলিব লাগিব নমা চাওঁ দেমা থাকা দেমা কিবা খাবা কি খাবা দে তাইক এখন বিস্কুটে দিওঁ বিস্কুট খাবা দিবা পেলেকে দিছে মা পেলে নেতে মা থৈ দিয়া খোৱা দে মাছটো অ মা টিভি চোৱা দে মা বা এই অলপ এখন বিস্কুট দি জেদ কৰিলোঁ অলপ গেম খেলাওঁ এখনতে ৰখি আছে দে মা টিভি চোৱা দে তাতে গাড়ী এখন আছে চাবি 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 আইঠা উঠিলো বঢ়িয়া তোৰ কিয় ঘুমাইলি দে 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 ৰখছো দে আইঠা আইঠা পিছে 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 এই নিমিলিত আছে চা পিছে পিছফালে আছো দে হা মজা দিছে মজা দিছে মজা মাছ মই পিছফালে আছো পাবজি খেলে মোবাইল চোবাইল কিয় লৈ যা আৰু পাবজি খেলেছে চিকেন ডিনাৰ বাবাৰে হৈছো মই এটা পাবজি খেলেছে তই হা ৰচোন অলপ ঘুমে লওঁ হা ঘুমে লওঁ মাইনে কৰিছে মাইনে কৰিছে মাইনাক তাতে টিভি চাবা দিছো মাইনে তাতে পাকাত ঘুমে আছে এটা পাবজি খেলেছে তই পাকাত ঘুমাই আছে মই কি জানো পাকাত ঘুমাই আছে তো পাবজি করে খেলে ধরে দিছি মাইনে সাইড ধরে দিছি না ভগৱান 3 ঘণ্টা খেলে দিলো গমেই নাপালো ক'ত মানে ক'ত চাও কি কৰি আছে ও মা পাবজি খেলে আছে হা ও মা আরে পাবজি হবা যেটা পাকাত ঘুমে আছে তাই কেতে ঘুমাই থৈ দিয়ক ন তাতে ঘুমে থৈ দিও পাবজি খেলে থাক মাইনে কৈ আছে গম না পাতই দে হ'ব দে খেলে আছে কাপোৰে দি ধোৱা হ'ল নে ধোৱা হ'ল কাপোৰ চাপোৰ চব খাবা দাৱা দিছে মাইনে দিছো না মা মাইনে পাপা হাওয়া দিছে वो तो से अवस्था एंकली मो बिहे नपदो इस আজি চলি হৈ গেলে তাৰ কিৰিতল চলিছা এনকালি মই এখন গাড়ী চলাম বিয়ে নপটো পালি যো হে দোষ শুন কি কবি মনটো বয় লাগে তোক ধৰি মোৰ মনটো বেয়া লাগিল মানে কি কৰবি আৰু সংসাৰ পাতলো এতিয়া যাতে চলিটো হৈছে এৰিও যাব নৰা সংসাৰটো একবাৰ পাতাৰ পিছত ভাঙবে ভাঙবে নৰা দুখে মুখে আছো দে ভাই একপেলে যো আৰু মনটো মই ভাবি আছো কিবা কাম চাম কৰবে পাৰলি কৰবে লাগব তাইৰ তলত থাকাতে মই লাই পাই গেছি লাই পাই গেছি এইটো একচুৱেলি এটা সৰু মেছেজ মানে ধৰক
পুৰুষ যেতিয়া বিবাহ কৰিব বিবাহ কৰাৰ পিছত মানে ভনীয়েকৰ তলত চলিলে মানে বহুত অশান্তিত চলিব লাগে তথাপিও মানে উপায় নাই তাতকৈ অকামিল্লা হ'ব নালাগে কাম কৰিব লাগে যিকোনো কাম কৰি হ'লে চলিব লাগে কাৰণ নিজৰ বুলি এটা কাম থাকিব লাগে তেতিয়া কোনো কাকো একো ক'ব পৰা সাহস নাথাকে সেইকাৰণে মানে বেলেগৰ তলত চলিলে মানে সদায় সৰু হৈ থাকিব লাগিব এইটো এটা মেছেজ আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব হয় নাপাহৰিব থেংক ইউ ছ' মাছ